শেষৰটো দিন কৈৰী উৎসৱ বুলি কয়, ফাকুৱা বা কৈৰী উৎসৱ। আৰু আজিৰ এই শেষৰ দিনটোৰ পিছতে দৌল মহোৎসৱৰ অন্ত পৰিব। বৰপেটা সত্ৰত দৌল মহোৎসৱৰ এয়া হৈছে পৰিৱেশ। কৈৰীৰ দিনাখনৰ এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল। লেটছ গো! এ ডিম্পল! বহুত ভাল লাগিছে। ইহঁতে গোলাঘাটৰ পৰা আহিছে, তো এনেকুৱা এটা পৰিৱেশ বৰপেটা সত্ৰত। বঢ়িয়া, হেপী হলি। এয়া হৈছে বৰপেটা সত্ৰ, আৰু বৰপেটা সত্ৰত আজি হৈছে ফাকুৱাৰ উৎসৱ। কৈৰী বা ফাকুৱা বুলি কোৱা হয়। আচলতে খুলুচা যাত্ৰাৰ কাহিনীক কেন্দ্ৰ কৰিয়ে আজিৰ এই অনুষ্ঠানটো আৰম্ভ হয়। অলপ পিছত গোসাঁইক লৈ অহা হ'ব বৰপেটা সত্ৰলৈ। তাৰপিছত বাঁহ ভঙা অনুষ্ঠান হ'ব। তাৰপিছতে গোসাঁইক মূল গৃহৰ চাৰিওফালে 7 পাক ঘূৰোৱাৰ পিছত গোসাঁইক মন্দিৰৰ ভিতৰত প্ৰৱেশ ঘটোৱা হ'ব। এক সুন্দৰ পৰিৱেশ মই দেখুৱাই যাম মোৰ ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব মোৰ ভিডিঅ'টো। এয়া হৈছে বৰপেটা সত্ৰ, আৰু এয়া হৈছে বৰপেটা সত্ৰৰ দৌল মহোৎসৱ। ওলাই আছে মোৰ লগত। এইবাৰ 4 দিনীয়া দেউল আছিল, অহাবাৰ 5 দিনীয়া দেউল হ'ব, আৰু আৰু বেছি ফূৰ্তি কৰিম আমি অহাবাৰ। আমি অপেক্ষাৰত আকৌ অহাবাৰলৈকে। সকলোৱে এতিয়া ৰঙত একাকাৰ হৈ পৰিছে। বৰপেটা সত্ৰত এনেধৰণে সকলোৱে একাকাৰ হৈছে ৰঙেৰে। এক কালাৰিং পৰিৱেশ।